হেল্ল' হাই নমস্কাৰ বন্ধুসকল, মই জুপুৰীৰ পৰা নমস্কাৰ জনাইছোঁ আপোনালোকক। তো বন্ধুসকল, আজি মানে মালটো কি জানে আপোনালোকে? মালটো মানে মালেই আৰু মানে মই বস্তু এটা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছোঁ, আজি আহি পাব। ৰাতিপুৱাই হঠাৎ মেছেজ এটা পালোঁ যে আপোনাৰ বস্তুটো আজি পাই যাব বুলি। চ' সেইকাৰণে মই ভাবিলোঁ কিয়নো মই আজি আৰু সেই যিটো বস্তু অৰ্ডাৰ কৰিছোঁ সেইটোতো মই আপোনালোকক আনবক্সিং কৰি দেখুৱামেই, কিন্তু তাৰ আগতে আপোনালোকক জনাই থৈছোঁ মই যদি মই বস্তুটো যেতিয়াই আহি পাব লগে লগে আপোনালোকক আনবক্সিং কৰি দেখুৱাম। আৰু সেইটো আনবক্সিং কৰি দেখুৱাব। কোনে আনবক্সিংটো চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো যদি ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সেইকাৰণে আৰু মই নটিফিকেশ্যন বেলটো বুজাবলৈ আপোনালোকক কৈছোঁ, বুজাই ল'ব। যেতিয়া মই ভিডিঅ' আপলোড দিম তেতিয়া আপোনালোকে লগে লগে ভিডিঅ'টো পাই যাব। বন্ধুসকল, হয়তো মোৰ এটা আইডিয়া 11 বজাত আহি পাব পাৰে, আৰু সেই বস্তুটো কি মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকক খুলি দেখুৱাম, আনবক্সিং কৰি দেখুৱাম। আপোনালোকৰ সেই আনবক্সিং কৰা ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাৰিব। আপোনালোকে মই সেই বস্তুটো আহি পোৱালৈকে ময়ো অপেক্ষাত আছোঁ। মনটো বহুত ভাল লাগি আছে। আজি 4দিনমান হ'ল অৰ্ডাৰ কৰা, সদায় চাই আছোঁ ক'ত পাইছে মানে ট্ৰেকিঙত চাই থাকোঁ। তো আজি ৰাতিপুৱা মেছেজ এটা পাই গ'লোঁ যে বস্তুটো আজি পাই যাম। বন্ধুসকল, আপোনালোকে চাবলৈ নাপাহৰিব সেই আনবক্সিঙৰ ভিডিঅ'টো। আকৌ লগ পাম সেই ভিডিঅ'টো। অল ইজ ৱেল আছাম।